Hello friends, আজি আমি টিপামত এখন এথনিক ৰেষ্টুৰেণ্টত জুতি ল'বলৈ আহিছোঁ। আহক চাওঁ ইয়াত কিনো পায়, আগলৈ দেখাই আছোঁ। এতিয়া ইয়াতে আহিলোঁ, চাওঁ ভিতৰত কি পায় আৰু চব এটা পৰিৱেশটো এইবিলাক আছে পঁচিছ মানে বিকিব পাৰি ইয়াতে আছে। মেনু এইটো আমি গোটেইবিলাক কি পাই ইয়াতে Tai Phake থালি এক্সট্ৰা টোপোলা ফুটি স্মক পৰ্ক পাৰ কেজি আৰু ইয়াতে স্মক পৰ্কটো পায় ফ্ৰেছকৈ আৰু এইবিলাক আছে চিকেন বইল পৰ্ক বইল পাতত দিয়া চিকেন পাতত দিয়া ফিছ পাতত দিয়া স্মক পৰ্ক ড্ৰাই ফ্ৰাই আমি গোটেইখিনি চাই এইটো অৰ্ডাৰ দিওঁ স্মক পৰ্ক ড্ৰাই ফ্ৰাই আৰু Tai Phake থালি 4জন আহিছোঁ 4টা আৰু এইটো এটা দিছোঁ ভালেখিনি পায় বুলি কৈছে কম হ'লে আৰু দিম কৈছোঁ এতিয়া গৈছোঁ আমি বহিব লাগিব খুলি ল'ব লাগে এইটো ৰুম নাম্বাৰ কি লিখা আছে ইয়াতে কেবিন নং 1 ইয়াত দুজন ইতিমধ্যে আহি একদম ঘৰ লাগিলে ঘূৰি ঘূৰি এইজন আমাৰ লুলু আৰু এই দুখন টেবুল আছে এইফালে আমি অলপ দীঘলখনে লওঁ আহল বহলকৈ নে কি কোৱা ইয়াতে বহিলোঁ আৰু টকা চব লৈ দিব লাগিব আৰু আজি গ'ল আৰু খালি এইফালে খুৱাই দিছোঁ চৰকাৰী টকা এয়া আমাৰ খানা আহি গ'ল এইটো খাওঁ কৰি আছে হাতখন নিছিলে ভিডিঅ' কৰা দেখি হাতখন আকৌ লৈ আহিছে মানুহটো ডাঙৰ ন ভোক লাগিবই বাৰু বেছি ভাত নোখোৱাকৈ আহি গ'ল মোৰ লগত এইকেইটা ভাত দেখি দুখিনি আহিছে 3টাই হাত ধুইছেগৈ কোনে খাই মই নাজানো কিন্তু এতিয়া কাৰ ভাগত পৰে এইটো ল'লেই খোৱাটো ৰ গোটেইকেইটা আহিবতো দে কি আছে পাতটোৰ ধৰক এইটো উৰহি পিঁয়াজ পাপৰ আছে চালাড তাৰপৰা এইটো ফ্ৰেঞ্চবিন তেলটো কম ইউজ কৰিছে সেইটো মই গম পাইছোঁ বাকী নাম নাজানো নেকি নকল খাই দিলে গম এইটো লাই শাকৰ দৰে লাগিছে এইটো গাছ টেঙা এইটো হৈছে ভাত টোপোলা ভাত আৰু পাপৰ দিছে এইটো বেঙেনা পিটিকা এইটো বিলাহী টক চাগে আৰু এইটো কি চাটনি মাছ কবি আৰু কিবা চাটনি এইটো গম পোৱা নাই খাই চালে গম পাম এইটো আলু পিটিকা ফুলকবি চব্জি আৰু এইটো বিন দাংবডি বইল লেচেৰা বইল আৰু এইটো উৰহি ভাজি আৰু মাংস বন্ধাকবি চব্জি বাকী এইটো আছে আমাৰ লগত গাহৰি স্মক ড্ৰাই ফ্ৰাই আৰু এইটো হৈছে দালি কমপ্লিমেণ্টাৰী গাছ টেঙা বেম্বো চুপ বইল আৰু এইকেইটা আছে আইটেম খাই চাওঁ কেনেকুৱা লাগে চব ঠিকেই আছে মোটামুটি কিন্তু এই সৰু টোপোলা এক্সট্ৰা ল'লে লয় 40 টকা এইটো অলপ দামটো বেছি হৈ গ'ল নিচিনা লাগিছে এই চপৰা ভাত আমি ঘৰত এনেই পেলাই দিওঁ না বাকী থাকিলে ইয়াত চাওক 40 টকা দাম সেইটো কাৰণে আজিৰ পৰা ভাত নেপেলাব এনেকুৱা এখন দোকান দি আপুনিও ধনী হ'ব পাৰিব হয় নে নহয় ঠিক আছে বন্ধুসকল এই Tai Phake এথেনিক হাটৰ মই লোকেশ্যনটো বুজাই দিছোঁ আপোনালোকে জয়পুৰ উষাপুৰ ব্ৰিজখন জাষ্ট ক্ৰছ কৰি টিপাম বৌদ্ধ মন্দিৰটো পাব এই মন্দিৰটোৰ পৰা অলপ আগলৈ গৈ ৰাইট ছাইডে প্ৰথম যিটো ৰাস্তা পাব সেই ৰাস্তাটোৱে 20-30 মিটাৰ টাৰ্ণিং লৈ আগুৱাই গ'লে লেফ্ট ছাইডে এই হাটখন পাই যাব এথেনিক হাটখন চাওক ভিডিঅ'ত এইখন আমি পাই গ'লোঁ এই লেফ্ট ছাইডৰ এইখনে হৈছে Tai Phake এথেনিক ফুড হাট আহিব কেতিয়াবা জুতি ল'ব